হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে খবৰ চাগে ভাল। মই অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ৰবিবাৰ দিনটো মানে ছুটি, ডিউটি নাই আজি। তো আজি ঘৰত মানে ভাড়া ৰুমত কি কৰোঁ কি নকৰোঁ চাই থাকিব আপোনালোকে। আৰু আজি গাটো বেয়া, ইমান বেছি যিখিনি পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, কাৰণ ডিউটি থাকিলে ভিডিঅ' বনাব নোৱাৰোঁ, কণ্টিনিউ ভিডিঅ' বনাব নোৱাৰোঁ, তাৰ কাৰণে ভিডিঅ' দিয়া নাখায়। তো আজি একদম গা বেয়া, অলপ দেৰি কৰি উঠিছোঁ, চকু ফুলি আছে। তো ৰাতিপুৱাটো চাহ খালোঁ, এইখিনি দেখুওৱা নহ'ল। আৰু এতিয়া মানে দুপৰীয়াৰ ভাত মানে কি খাওঁ কি নাখাওঁ, আজি ভাত নহ'ব। একচুৱেলি আজি বেলেগ ধৰণৰ এটা বস্তু মানে চাই থাকিব আপোনালোকে। তো আজি দুপৰীয়াৰ খানা হ'ব খিচিৰি, ৰঙালাও আৰু আলু কাটি থৈছোঁ, আৰু ইপিনে গেছ জ্বলাইছোঁ। গেছৰ ওপৰত এইটো প্ৰেছাৰ কুকাৰ বহাই দিছোঁ। প্ৰেছাৰ কুকাৰত আজি খিচিৰি বনাম। আৰু প্ৰেছাৰ কুকাৰ গৰম হৈছে, তো ইয়াতে তেলখিনি ঢালি দিলোঁ, আৰু তেজপাতখিনিও একেবাৰে দি দিলোঁ। তেজপাত আৰু জলকীয়াখিনি, কেইটামান জলকীয়া কাটি থৈছোঁ, এইকেইটা দি দিম। তাৰপিছত আলু আৰু ৰঙালাও যিখিনি কাটি থৈ দিছিলোঁ এইখিনি একেলগে ভাজি কৰিম। গমেই পায় খিচিৰি বনাবলৈ এইটো মুগ দালিয়ে ব্যৱহাৰ কৰা হয়। তো মুগ দালিখিনি ধুই ল'ম, মুগ দালিখিনি ধুই কিনে ইয়াতে দি দিম। আৰু আজি ডাৱৰীয়া বতৰ, অলপমান পানী পৰিছে যদিও মানে ঠাণ্ডা লাগি আছে। তো ঠাণ্ডা বতৰত খিচিৰি খাই মানে অলপমান ভাল লাগে, আৰু খিচিৰি খোৱাৰ মজাই বেলেগ। তো চাওক, মুগ দালিখিনি ধুই কিনে ইয়াতে দি দিলোঁ, আৰু এতিয়া হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখখিনিও দি কিনে এইখিনি একেলগে ভাজি কৰিম। তো খিচিৰি ঠাণ্ডা দিনত খিচিৰি খাই ভাল লাগে, মানে মইতো বিৰাট ভাল পাওঁ। যেনিবা আপোনালোকে যদি ভাল পায় কমেণ্টত জনাব। তো এইখিনি ভাজি কৰি এতিয়া এইবাৰ পানী দিম, পানীখিনি অলপমান উতলিব দিম। অহাৰ পিছত উতলাৰ পিছত তাৰপিছত মানে যিখিনি চাউল তিয়াই থৈ দিছোঁ, যিখিনি আমাক লাগে মানে খাবৰ কাৰণে, তো এইখিনি চাউলখিনি তিয়াই থৈ দিছোঁ, এইখিনি দি দিম। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ইয়াৰ মাজতে ক'লোঁ, বেয়া নাপাব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি নিদিয়ে আপোনালোকে আচলতে, প্লিজ চাই কিনে এনেই থৈ দিয়ে। প্লিজ অলপ ছাপোৰ্ট কৰিব আগুৱাই যাবলৈ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ জৰুৰ কৰিব। আৰু লগতে আৰু চাওক, তিয়াই থোৱা মানে ধুই থোৱা চাউলখিনি দি দিলোঁ, আৰু আধা ঘণ্টামান পিছত আমাৰ খিচিৰি ৰেডি। আৰু লগতে মানে বেঙেনা কেইটামান আছিল, বেঙেনাকেইটা ভাজি থৈ দিছোঁ, তাতে শুকান মাছ দি থৈ দিছোঁ। আজি দুপৰীয়াৰ খানা এইয়ে, অকণমান মছলা দি দিলোঁ, গৰম মছলা। তো চাওক, খিচিৰি আমাৰ ৰেডি তৈয়াৰ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। আপোনালোকে খাই যদি কমেণ্টত জনাব, কোনে এনেকৈ খাই ভাল পায়। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক অশেষ ধন্যবাদ দিছোঁ। প্লিজ আগুৱাই যাবলৈ ছাপোৰ্ট